কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰত্যেকটো বিধানসভা সমষ্টিত অহা 18 জুনৰ পৰা হিতাধিকাৰী সন্মিলন অনুষ্ঠিত কৰা হ'ব। যিসকল আমাৰ বিভিন্ন চৰকাৰী আঁচনি প্ৰাপ্ত যিসকল লোক আছে, তেখেতসকলৰ মনৰ কথাখিনি বা তেখেতসকলে কিদৰে উপকৃত হৈছে বা অহা দিনবিলাকতো আমি তেখেতসকলক কিদৰে বিভিন্ন সা সুবিধা প্ৰদান কৰিব পৰা যাব, আমি লোকসভা ভিত্তিত তেখেতসকলৰ লগতো আমি অহা 18 জুনত আমি এখন সভা অনুষ্ঠিত কৰিম। লগতে আমাৰ লোকসভা ভিত্তিত বিজনীত এখন বেপাৰী সন্মিলন অনুষ্ঠিত কৰা হ'ব। যিসকল ব্যৱসায়িক আছে, ব্যৱসায়ীসকলৰ যিখিনি দিহা পৰামৰ্শ আছে বা তেওঁলোকৰ যিখিনি সুবিধা অসুবিধা আছে, সেই কথাখিনিও আলোচনা বহলভাৱে কৰিবৰ কাৰণে আমাৰ এক সন্মিলন অনুষ্ঠিত কৰা হ'ব আৰু এইটো বিজনীত আমি অনুষ্ঠিত কৰিম। অহা 21 জুনত আমাৰ লোকসভা ভিত্তিত আমাৰ দলৰ প্ৰত্যেকটো মণ্ডলৰ যোগ দিৱস, য়োগা দিৱস আমি পালন কৰিম। এইটো আমাৰ প্ৰত্যেকটো মণ্ডল ৱাইজত কৰা হ'ব আৰু 21 জুনটো জানে আমি য়োগা দিৱস হিচাপে আজি কেৱল ভাৰতবৰ্ষই নহয় সমগ্ৰ বিশ্বই ইয়াক পালন কৰে। আৰু এইবাৰো আমি আমাৰ লোকসভাটো প্ৰত্যেকটো মণ্ডল ভিত্তিত আমাৰ য়োগা দিৱস অহা 21 জুন তাৰিখে সফলভাৱে ৰূপায়ণ কৰা হ'ব। অহা 25 জুনত তামোলপুৰত লোকসভা ভিত্তিত বুদ্ধিজীৱী সন্মিলন অনুষ্ঠিত কৰা হ'ব। আমাৰ গোটেই লোকসভাৰ যিসকল বুদ্ধিজীৱী আছে তেখেতসকলক লৈ আমাৰ তামোলপুৰত এখন বুদ্ধিজীৱী সন্মিলন অনুষ্ঠিত কৰা হ'ব আৰু তেখেতসকলৰ পৰাও দিহা পৰামৰ্শ বিচৰা হ'ব যে আগন্তুক দিনত আমাৰ দলটোক আৰু শক্তিশালী দিশত আগুৱাই লৈ যাবৰ কাৰণে তেখেতসকলৰ যিখিনি গুৰুত্বপূৰ্ণ দিহা পৰামৰ্শ আছে সেইখিনি আমি এই সন্মিলনখনতে আমি গ্ৰহণ কৰিম। লগতে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱৰ পুণ্যতিথি অহা 29 জুনত বিজেপিৰ প্ৰত্যেকটো বুথত বলিদান দিৱস হিচাপে পালন কৰা হ'ব। আমি এইটো 23 জুনত বিজেপিৰ প্ৰত্যেকটো বুথত বলিদান দিৱস হিচাপে পালন কৰা হ'ব। আমি প্ৰত্যেক 23 জুনত আমি এই বলিদান দিৱস পালন কৰোঁ। তো গতিকে এইবাৰো আমি বুথ ৱাইজত আচলতে এই বলিদান দিৱস পালন কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। লগতে লোকসভা ভিত্তিত কোকৰাঝাৰ গ্ৰীণ ফিল্ডত এখন বৃহৎ ৰাজহুৱা সন্মিলন কাৰ্যকৰ্তা সন্মিলন এখন অনুষ্ঠিত কৰা হ'ব, য'ত আমাৰ বহুকেইজন বিশিষ্ট অতিথি তাতে উপস্থিত থাকিব। ৰাজ্যিক সভাপতি মাননীয় ভৱেশ কলিতা, কেবিনেট মন্ত্ৰী, মই নিজেও থাকিম, অন্যান্য লোকসকলো থাকিব আৰু এখন বিশাল এখন কাৰ্যকৰ্তা সন্মিলন হ'ব, য'ত নেকি বিশেষভাৱে আমি আগন্তুক লোকসভাত আমাৰ যিখিনি সাংগঠনিক স্থিতি শক্তিশালী কৰিব লাগে এই বিষয়বিলাক আমি পুংখানুপুংখানুভাৱে আমি তাতে বহলভাৱে আমি আলোচনা কৰিম। গতিকে বিশেষভাৱে আমাৰ সাংগঠনিক যিখিনি কাৰ্যসূচী ইতিমধ্যে ৰাষ্ট্ৰীয় সমিতিয়ে ৰাজ্য সমিতি দিয়াৰ পাছত ৰাজ্য সমিতিয়ে আমাৰ লোকসভা ভিত্তিত যিখিনি নিৰ্দেশনা দিছিলে সেই কাৰ্যসূচীসমূহে আপোনালোকক এই বিতংভাৱে আমি এই বিষয়টো অৱগত কৰিলোঁ। প্ৰত্যেকটো কাৰ্যসূচীত আমি আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ। আপোনালোকৰ সহযোগিতাৰ যোগেদিহে আচলতে এই কাৰ্যসূচীবিলাক আমি সমগ্ৰ অসমলৈকে আমাৰ বাৰ্তা যোগে আপোনালোকে লৈ গ'লে আমি নিশ্চয় আৰু বেছি সফলতা অৰ্জন কৰিবৰ কাৰণে সক্ষম হ'ম। গতিকে এইখিনি আছিলে আমাৰ সাংগঠনিক দিশৰ ওপৰত কোৱা কথাখিনি। লগতে আমি আপোনালোকক ক'ব বিচাৰিম যে অসমৰ ৰাইজৰ আশীৰ্বাদত সমগ্ৰ অসমৰ লগতে বৰ্তমান আমাৰ কোকৰাঝাৰ জিলাখনতো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন সফলভাৱে আমি আঁচনি ইয়াতে ৰূপায়ণ কৰিছোঁ আৰু ইয়াৰ পৰা কোকৰাঝাৰবাসী ৰাইজ যথেষ্ট উপকৃত হ'বৰ কাৰণে সক্ষম হৈছে, য'ত নেকি আমি দুটামান কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকে জানে যে কোকৰাঝাৰ মেডিকেল কলেজ স্থাপিত হৈছে আৰু ইয়াৰ পৰা যথেষ্ট আজি বিভিন্ন ধৰণৰ মানুহে ইয়াৰ পৰা উপকৃত হ'বৰ কাৰণে সক্ষম হৈছে। লগতে কোকৰাঝাৰ মেডিকেল কলেজৰ লগতে ইতিমধ্যে কোকৰাঝাৰ কেঞ্চাৰ হস্পিটেলখনো আমি পাইছোঁ। গতিকে
আজি দীৰ্ঘদিন ধৰি এই কেঞ্চাৰ হস্পিটেল নথকাৰ কাৰণে মানুহ বাহিৰত গৈ পেলাই তেওঁলোকে চিকিৎসা কৰিবলগীয়া হৈছিল। এতিয়া আমি কোকৰাঝাৰতে এইখন হস্পিটেল পোৱাৰ পাছত ইয়াৰ ৰাইজ যথেষ্ট উপকৃত হ'বৰ কাৰণে সক্ষম হৈছে। লগতে কোকৰাঝাৰ প্লেনেটৰিয়াম ইতিমধ্যে প্ৰথমবাৰৰ বাবে আমি প্লেনেটৰিয়াম এখন পাবৰ কাৰণে সক্ষম হৈছোঁ আৰু ইয়াৰ পৰা আমাৰ বিশেষভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে। কোকৰাঝাৰ IT পাৰ্ক ইতিমধ্যে হৈছে, আমি পাবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে এই IT পাৰ্কৰ পৰাও আমি যথেষ্ট সফলতা অৰ্জন কৰিবৰ কাৰণে সক্ষম হ'ম। ৰাইমন ৰাষ্ট্ৰীয় উদ্যান ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাইমন ৰাষ্ট্ৰীয় উদ্যান ইতিমধ্যে ঘোষণা কৰিছে আৰু এই ৰাষ্ট্ৰীয় উদ্যানৰ যোগেদি আমাৰ কোকৰাঝাৰ বিশেষভাৱে আমাৰ পৰ্যটনৰ থলীখনতো আমি যথেষ্ট আগবাঢ়িবৰ কাৰণে সক্ষম।